ঐ কোনে কি খাওঁ ক আজি 1500 টকা উঠিছে মই বিয়েৰ খাম মই উইস্কি খাম। কিন্তু নাহিলে তালৈ কিবা এটা লৈ যাম চিপছ দুটাকে ল'লো দে দাদা চিপছ দুটা আপুনি দাদা আমি শিৱৰাত্ৰি উপলক্ষে চান্দা তুলি আছো কিবা এটা দি যাওঁ এয়া লোৱা তেওঁৰ নামতে দিলো আৰু দাদা আজিকালি 20 টকাত কি পায় 50 টকা এটা দি যা দাবী কৰিব নাপায় নহয় ভগৱানৰ নামত যিটো দিছো সেইটোৱে ৰাখিব লাগে দিয়া ৰাখা বাবাৰ নামতে দিছো আৰু দে যাব দে যাব দে যাব দে মই পাইছিলো নহয় ভালকে কিবা এটা দি যাওক আৰু এয়া লোৱা নাই 50 টকা দিলে নহ'ব 100 টকা দি যাওঁ নহ'লে যাব নিদো মোৰ তাততো এতিয়া কেছ নাই এনেহ'লে অনলাইনকে দিয়ক দিয়া 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 লোৱা আজিলৈ হৈ গৈছে আবু বল 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 ঐ আজি কিমান মান উঠিলৈ এই দোকানতে হিচাপ কৰিম বল একেবাৰে ঐ আজি অচিনাকি দোকানত বল যাম বল দেই বল হ'ব মই তোমালোকৰ সকলোবোৰ কথা শুনিছোঁ ভগৱানৰ নামত পইচা তুলি তোমালোকে পাৰ্টি কৰি ফুৰিছা নহয় মানে দাদা তোমালোকে পইচা তুলি এইবোৰ পাপ চপাই আছা এইবোৰ বিচাৰ কৰাটো আমাৰ দায়িত্ব নহয় কিন্তু তোমালোকৰ বাবে সেই সকলো লোকো বদনামী হ'ব যিসকলে সঁচা অন্তৰে শিৱৰাত্ৰি পালন কৰিম বুলি দান বৰঙণি তুলিছে